নমস্কাৰ বন্ধুবৰ্গ। প্ৰথমে মই মোতকৈ ডাঙৰসকলক অৰ্থাৎ যিসকল মোতকৈ আগতে পৃথিৱীত আহি চকু মেলিছে তেওঁলোকক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই ধুনীয়া পৃথিৱীখনত এতিয়া একমাত্ৰ মৰমৰ অভাৱ। গতিকে ডাঙৰসকলক মই বিনম্ৰ অনুৰোধ কৰিছোঁ, তেওঁলোকে আমাক মৰম কৰক, ভাল ৰাস্তা দেখুৱাই দিয়ক, আমি তেওঁলোকক অনুসৰণ কৰিম। আৰু মই ক'ব বিচাৰোঁ, সকলো ঘৰত থাকক, সুৰক্ষিত থাকক। ইয়াৰ বাহিৰে আমাৰ হাতত আৰু অন্য একো উপায় নাই। ঘৰত থাকি একমাত্ৰ সৃষ্টিকৰ্তাক প্ৰাৰ্থনা কৰোঁ আহক যে নেদেখাজনে বিজ্ঞানৰ হাতত অতি সোনকালে কিবা প্ৰতিষেধক তুলি দিয়ে যেন। মই নিচেই এগৰাকী সাধাৰণ, ভুলভ্ৰান্তি হ'লে সকলোৱে ক্ষমা কৰি দিয়ে যেন। এতিয়া মই মোৰ আজিৰ কবিতাটি আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ নাম হ'ল ত্ৰাহি। নাই আজি জনসমুদ্ৰৰ অসহ্য কোলাহল, শুনিছো মাথো চিঞৰ কেউপিনে কৰোণাৰ। ধৰিত্ৰীয়ে সুপুত্ৰ বিজ্ঞানক মাতিছে চিঞৰি চিঞৰি, বিজ্ঞান ঐ বিজ্ঞান, সোনকালে আহ ওলাই, বেলি ডুবিবৰ হ'ল। মই তোৰ মাহীমা কৰোণা, গোটেই পৃথিৱীক আহিলো ঘূৰি, তোৰ নাই দেখা দেখি। বন্ধু ধনে তোক কৰা নাই নেকি সহায়, ভয়তে আছা যে লুকাই। ধনেৰেইতো কিনিব পাৰি সকলো, সুখ চাকৰি প্ৰশাসন, তহঁতৰ কাৰণেই বিলীয়মান নেদেখাজন, বিপথে গৈছে তহঁতৰ ভক্তগণ। ধৰ্মৰ নামত থাকিল কংকালটিহে মাথোন, দীঘলকৈ এটা সোঁত, মূৰত এটা টুপি, হৈ গ'ল ধাৰ্মিক। প্ৰাৰ্থনা নামাজক কৰি ল'লে ধন ঘটাৰ মাধ্যম। ধনীয়ে দুখীয়াক কৰে শোষণ, ঠায়ে ঠায়ে আত্মহত্যা বেবিচাৰ ধৰ্ষণ, যুঁজ ঘৰে ঘৰে, হিংসা হিংসি ইঘৰে সিঘৰে, কাজিয়া হিন্দু মুছলমানৰ, যুদ্ধ ইখন দেশ সিখন দেশৰ, সকলোতে মাথো কাটা কাটি গুলী বৰ্ষণ। হয় পৃথিৱীৰ আঙুলি তেজেৰে, ক'ত হেৰাল পৃথিৱীৰ মৰম, নাই মানৱৰ মাজত আচল ধৰম, সকলোৱে চিনে মাথো ধন আৰু বিজ্ঞান। দেশত এতিয়া মাথো মদান্ধ নেতাৰ বিয়াদান, এইবোৰ দেখি ধৰিত্ৰী আয়ে থাকে গৰজি, তথাপিও তহঁতে নাপাৱ বুজি। তহঁতৰ মাজত নোৱাৰে আহিব ভগৱান ৰূপী অৱতাৰধাৰী পুৰুষ, চালাম জটাধাৰী বংশী বদন। এতিয়া নলয় জনম কোনো শাস্ত্ৰকাৰ, নোৱাৰে বিলাব ধৰ্ম জ্ঞান। কাৰণ দেশৰ বৰমূৰীয়াসকল বিৰাল তপস্বী, ভেদভাৱ কৰি মৰমক দিছে ঠেকেচি, ধৰ্ম নামৰ পবিত্ৰ শব্দৰ কৰি আছে তিৰস্কাৰ। আল্লাহ ঈশ্বৰ ভগৱান সমাৰ্থক শব্দ ব্যৱহাৰ কৰি ভগাই লৈছে সৃষ্টিকৰ্তা নেদেখাজন, মানুহে মানুহক কৰিবলৈ ভক্ষণ। মই এতিয়া কৰোণা, আতংকৰ আনীতি নাম, ভেদভাৱ আঁতৰাই জগাবলৈ মৰম, দিলে নেদেখাজনে মোক জনম। নমাম পৃথিৱীত দুৰ্ভিক্ষ, ধনী দুখীয়া একাকাৰ কৰিম, ক'ত আজি বিজ্ঞান। বিৰাল তপস্বীহঁতে জ্বলাইছে চাকি বন্তি, নেদেখাজন আছে বুলি কৰিছে জ্ঞান, তাতো অধমে কৰিছে অমান্তি, কৰিছে তাচ্ছিল্য অসন্মান। দুখীয়াক দেখিলে ব্যংগ হাঁহি মাৰাজন, শোকত বিবল জাগিছে দিলত মৰম, তাতো হৈছো মই অলপ সক্ষম। বিজ্ঞানৰ ভক্তগণ চিনি পাই একমাত্ৰ মুদ্ৰা ধন, মুদ্ৰাৰে বুজাই দিছো শুন, ইপিঠি সিপিঠি আছে মুদ্ৰাৰ, ঠিক তেনেকৈ আছে ধৰ্মৰ। পৃথিৱীৰ বস্তু মাত্ৰেই আছে আগফাল পাছফাল, ধৰ্মৰ আগফাল পৃথিৱীবাসীৰ প্ৰতি মৰম, পাছফাল কিছুমান নীতি নিয়ম। আত্মা আৰু শৰীৰ দুয়োটা আছে জীৱৰ, মৰম ধৰ্মৰ আত্মা, নীতি নিয়ম ধৰ্মৰ শৰীৰ। মৰম বাদ দি ধৰ্মৰ নিৰ্জীৱ শৰীৰক কৰি আছা পূজা, এতিয়া মাথো ধৰ্ম শব্দটি ফাটৌ আবৃত্তি, মানুহে মানুহক দেখুৱাই ৰাখে ৰোজা।
ঐ বিজ্ঞান শুন, তই যদি ফুৰা ডালে ডালে নেদেখাজন আকৌ